চক শুনা সন্তান জন্ম হোৱাৰ 7 দিনৰ ভিতৰত নাম ৰখা আৰু আকিকা কৰা উত্তম আকিকা কৰিলে সন্তানৰ যাৱতীয় বালা মুসিবত দূৰ হয় আৰু বিভিন্ন আপদ বিপদৰ পৰা নিৰাপদে থাকে বাচি থাকে মানে আল্লাহ কি কৰিব সকলো ধৰণৰ বালা মুসিবতৰ পৰা বচাই ৰাখিব বিপদ আপদৰ পৰা সেই সন্তানটোক বচাই ৰাখিব কি কৰিলে আকিকা কৰিলে জন্মৰ 7ম দিনা আকিকা কৰা মুস্তাহাব বুজি পাইছো যদি 7ম দিনা কৰিব নোৱাৰে তেতিয়া আদায় কৰাৰ এটা নিয়ম হ'ল যেতিয়া আদায় কৰিব সন্তান জন্ম হোৱা 12ৰ আগদিনাটো বাছি ল'ব মানে সেই 7ম দিনৰ বাৰটো যেনে সন্তান জন্মৰ বাৰ শনিবাৰ হ'লে আকিকা কৰোঁতে শুক্ৰবাৰে কৰিব এনেকুৱা ধৰণৰ যিকোনো বাৰত জন্ম হওক তাৰ পৰা হিচাপ কৰি 7ম দিনাৰ বাৰ যিটো হ'ব সেই বাৰতে আকিকা কৰিব লাগে আৰু কাৰোবাৰ যদি সুবিধা হোৱা নাই বোলে নাই সেই বাৰতে অসুবিধা হৈ কৰিব নোৱাৰে কিবা যিকোনো অসুবিধা থাকিব পাৰে তেতিয়াহ'লে যিকোনো বাৰত কৰিলেও হ'ব কিন্তু মুস্তাহাব বা সুন্নত হ'ল সেই 7ম বাৰটো ঠিক ৰাখা বুজি পাইছো এতিয়া আকৌ এবাৰ সন্তান জন্ম হ'লে লগে লগে সুন্নত কেইটা দুটা কি কি তাহনিক কৰা সন্তান জন্ম হ'লে লগে লগে সুন্নত দুটা এটা হৈছে খুকানত আজান দিয়া বাওকানত ইকামত দিয়া আৰু 2 নম্বৰ হৈছে তাহনিক কৰা তাহনিক মানে হৈছে এজন ভাল মানুহ নেক মানুহ ভাল মানুহ পৰহেজগাৰ মানুহ আল্লাহৰ নেক বান্দা যিসকল তেনেকুৱা মানুহৰ পৰা অকমান খেজুৰ চুবাই আনি থব ৰাখিব লাগে আৰু সেই সৰু ল'ৰা ছোৱালীটো জন্ম হোৱাৰ পিছতেই অকমান সেই নেক মানুহজনে ভাল মানুহজনে চুবাই দিয়ে অকমান খেজুৰ তাৰ তালুত লগাই দিব লাগে মুখৰ ভিতৰত তালু চিনি পাও তাত লগাই দিব লাগে সন্তান জন্মৰ 7ম দিনা 4টা সুন্নত ভাল নাম ৰাখা মূৰৰ চুলিখিনি খুৰাই দিয়া চুলিৰ সম পৰিমাণৰ ওজন কৰি তাৰ সমান কি কৰা সোণৰূপ সদকা কৰা আৰু 4 নম্বৰ আকিকা কৰা যদি সেই 7ম দিনা আকিকা কৰিব নোৱাৰে তেতিয়াহ'লে সেই 7ম দিনৰ বাৰটো ঠিক ৰাখি যিকোনো সময়ত দিলেই হ'ল মনত থাকিব আকিকা কৰিলে কি হয় আল্লাহ তাআলাই সেই সন্তানটোক বালা মুসিবতৰ পৰা বিপদ আপদৰ পৰা বচাই ৰাখে মনত থাকিব